আজি আপোনালোকক মই ভিডিঅ'টোৰ প্ৰথমতে এজোপা ফুল দেখাই লৈছোঁ। এজোপা মানে এজোপা আনকমন ফুল হয়। এজোপাৰ নামটো হৈছে গোল্ডেন কেস্কেট আৰু দেখাই দিছোঁ আপোনালোকক। চাওক কিমান ধুনীয়া ফুলপাহ, হালধীয়া ৰঙৰ হয় আৰু যথেষ্ট দাম মানে এজোপা গছ আৰু মানে আপোনালোকে য'ত নাপায় গছজোপা। গতিকে যদিহে লাগে দেখিছে নহয়, খুৰাই মানে বনাই আছে ধুনীয়াকৈ, আপোনালোকে নিব পাৰিব পুলিয়াৰ পৰা। এতিয়া বোলো আজি আপোনালোকক কেইজোপামান মই বিদেশী ফলৰ গছ দেখাই দিম। বিদেশী ফল মানে যিবিলাক নৰ্মেলি নাপায় নাৰ্চাৰীবিলাকত। গতিকে বোলক তাকে দেখাম এতিয়া আপোনালোকক বোলো। আৰু এইজোপা যে দেখিছে আপোনালোকে, এইজোপা মানে লতা গছ দেই। এইজোপা মানে লতাহে হ'ব আগলৈ গৈ পিনি। আৰু এইজোপাক মানে নীলমণি লতা বুলি কয়। বহুত ধুনীয়া ফুলে, ফুলপাহ কাষত দি দিম, আপোনালোকে চাই ল'ব। আৰু ইয়াৰে পুলি মানে ইয়াতে আছে দেই, আপোনালোকে নিব পাৰিব। বেলেগ নাৰ্চাৰীত মই দেখা নাই। আৰু আগতে দেখাছিলোঁ আপোনালোকক বাদামৰ গছ ইয়াতে আছে বুলি, তথাপিতো আজি দেখা দিছোঁ মানে মোৰ নতুন দৰ্শকসকলৰ কাৰণে, যিসকলে প্ৰথমবাৰ এইটো ভিডিঅ' চাইছে। এজোপা হৈছে কাঠ বাদাম, মানে বাদামৰ গছ, আলমণ্ডছ বুলি কয়। আমাৰ লোকেল আলমণ্ডটো হয় এইটো, আপোনালোকে কিনিব পাৰিব যদি ইচ্ছা কৰে, ইয়াতে পাব। আৰু এতিয়া দেখাইছোঁ এজোপা একদম মানে বিদেশী গছ। এজোপা মানে নাপায় যিকোনো নাৰ্চাৰীত, মানে মই নাৰ্চাৰীত দেখাই নাই, প্ৰথমবাৰ ইয়াতে দেখিছোঁ। আৰু পাতখিলা চাওকচোন আপোনালোকে। আৰু যিসকলে গছ গছনি চিনি পায় তেওঁলোকে চাগে অকণমান ধৰিব পাৰিছে। এইজোপা পাতখিলা মানে দেখিবলৈ টেপৰ টেঙা পাতৰ নিচিনা, চাওক। আৰু টেপৰ টেঙা গছজোপা আৰু এই গছজোপা একেজোপা গছেই হয়, মানে অকণমান ভেৰাইটিটো বেলেগ আৰু। এইজোপাৰ নামটো হৈছে মেংগষ্টিন। আৰু টেপৰ টেঙাজোপাকো মেংগষ্টিন বুলিয়ে কয়, মানে টেঙা মেংগষ্টিন বুলি কয়। এইজোপা কিন্তু অকণমান বেলেগ ধৰণৰ মিঠা হ'ব। গতিকে আপোনালোকে নিব পাৰিব যদিহে ইচ্ছা কৰে। মানে মেংগষ্টিনৰ গছ বেলেগ নাৰ্চাৰীত নাপায় আপোনালোকে। যদিহে মানে বিদেশী ফল নিজৰ ঘৰৰ বাৰীত কৰিম বুলি ভাবিছে, নিব পাৰিব। ইয়াতে দুজোপা আছে বৰ্তমান, যিহেতুকে মানে ইয়াৰ চাহিদাটো কম আমাৰ ইয়াতে। গতিকে দুজোপা আনিছে চেম্পলৰ কাৰণে। যদিহে বেছিকৈ লাগে অৰ্ডাৰ কৰি আপোনালোকে ল'ব পাৰিব। এইখিনি চাওক, এইখিনি হৈছে মেংগষ্টিনৰ গছ। আৰু এতিয়া দেখাইছোঁ আপোনালোকক আটাইতকৈ দামী এজোপা ফল। এজোপা হৈছে বিদেশী আমেৰিকাৰ ফল। এজোপাৰ নাম হৈছে আভাকাডো। আৰু আভাকাডো ল'ব ইচ্ছা কৰিলে ল'ব পাৰিব। চাওক পাতখিলা দেখিবলৈ এনেকুৱা। আৰু এইজোপা যে ডাঙৰজোপা দেখিছে, এইজোপা গুটিৰ পৰা গজোৱা আৰু চাপৰ আছে। এইজোপা দেখিছে, এইজোপা সৈতে হৈছে আপোনালোকৰ গ্ৰাফটিং। গতিকে ল'ব পাৰিব, দুইজোপাই আছে আপোনালোকৰ, গ্ৰাফটিঙো আছে চিডলিঙো আছে। এইখিনি হৈছে আপোনালোকৰ আভাকাডো গছ। আৰু কাষতে আছে এজোপা বিদেশী গছে হয়। এইজোপাৰ নাম হৈছে ৰামবুটান। ৰামবুটান ফলটো আপোনালোকে যদি ল'ব ইচ্ছা কৰে ল'ব পাৰিব। মানে লিচুটোৰ নিচিনা একেই হয়, কিন্তু মানে হুং থাকে। গতিকে এজোপা ল'ব পাৰিব, বিদেশী ফল হয়। চাওক ডাঙৰ গছ হয় আৰু ইয়াতে বৰ্তমান উপলব্ধ আছে। গতিকে ৰামবুটান দেখাই দিলোঁ আপোনালোকক। আৰু এতিয়া দেখাইছোঁ আপোনালোকৰ জামুকৰ গছ। জামুক মানে এজোপা বগা জামুক হয়, ক'লা জামুকৰ নিচিনা লাগিছে চাগে পাতখিলা, কিন্তু মানে বগা ৰঙৰ হ'ব দেই। মানে বগী জামুক নহয়, কিন্তু ক'লা জামুকটোৱে কালাৰটো বগা হয়। এজোপা থাইলেণ্ডৰ ভেৰাইটি হয়, যদিহে ৰাখিব ইচ্ছা কৰে ল'ব পাৰিব। ইয়াতে আছে গ্ৰাফটিঙৰ হয়। ইয়াত আছে জইনবিলাক দেখিছে না আপোনালোকে, এইবিলাক চব গ্ৰাফটিঙৰ হয়। গতিকে নিব পাৰিব, ইয়াতে বহুত আছে মানে চব। বেলেগ নাৰ্চাৰীত কিন্তু নাপায় দেই আপোনালোকে। খুৰাৰ লগত যোগাযোগ কৰি ল'ব, তেওঁ আপোনালোকক দিব পাৰিব। এইজোপা হৈছে বগা ৰঙৰ জামুক গছ। আজি আপোনালোকক মই মানে অলপ আগতে দেখুওৱা গছো দেখা দিছোঁ। এইজোপা হৈছে আপোনালোকৰ ৱাটাৰ এপল। মানে মোৰ যিসকল দৰ্শকে প্ৰথমবাৰ চাইছে তেওঁলোকে ভাল পাব। এইজোপা হৈছে ৱাটাৰ এপল গছ, মানে পানী জামুকৰ গছ। আৰু ইয়াতে দুটা কালাৰ আছে পানী জামুক, এটা হৈছে বগা আৰু এটা হৈছে ৰঙা। ফটোখন পাব বাৰু কাষতে, চাই ল'ব আপোনালোকে। আৰু এইজোপা গছো যদি বাৰীত ৰাখিব বিচাৰে আপোনালোকে ইয়াৰ পৰাই কিনিব পাৰিব। বহুতখিনি আছে চাওক, এইখিনি বহুত আছে ইয়াতে। আৰু এইজোপা হৈছে আপোনালোকৰ বেৰী গছ। বেৰী মানে নামটো হৈছে ক্ৰেনবেৰী। আপোনালোকে যদি আগতে শুনা নাই বা দেখা নাই, এইজোপা গছজোপা হয়, আপোনালোকে চাই ল'ব। ফটোখন দি দিম বাৰু, আপোনালোকে ফটোখনো চাই ল'ব পাৰিব। আৰু এইজোপা গছো বৰ্তমান ইয়াতে আছে, ল'ব পাৰিব আপোনালোকে। ইয়াৰ বাদেও মানে মধুৰি, আম বহুত গছ আছে, সেইখিনি দেখা নাথাকোঁ যিহেতুকে সেইবিলাক লোকেলি পায় মানে। গতিকে যিবিলাক নাপায় বৰ্তমান বেলেগ নাৰ্চাৰীত, সেইবিলাক দেখা দিছোঁ আপোনালোকক। আৰু এজোপা দেখিছে আপোনালোকে পাতখিলাৰ ৰঙা ৰঙা আগটো, মানে এইজোপা হৈছে আপোনালোকৰ কি বাৰু জানেনে? এইজোপা হৈছে এপ্ৰিকট গছ। আৰু এপ্ৰিকটটো বিশেষকৈ মানে ঠাণ্ডা জেগাত হয়, কিন্তু মানে কিছুমান ভেৰাইটি আছে আমাৰ ইয়াতে হোৱা। গতিকে এইজোপা আপোনালোকে নিব পাৰিব, যিহেতুকে এজোপা ইয়াতে হৈছে। গতিকে লগতে দেখাই দিলোঁ আপোনালোকক। এজোপা হৈছে এপ্ৰিকট গছ। আৰু কিছুমান মানুহে মানে স্বামী গছজোপা বিচাৰি ফুৰে। স্বামী গছ এজোপা হয়, বহুত ধুনীয়া ফুলে। পূজা পাতলেও লাগে চাগে দেই, বিশেষ মই নাজানো। গতিকে যদিহে আপোনালোকে স্বামী গছ বিচাৰি ফুৰিছে, বেলেগ নাৰ্চাৰীত পোৱা নাই, আপোনালোকে এখন নাৰ্চাৰীতে পাব। কেইবাজোপাও আছে, চাওক ডাঙৰ ডাঙৰ চাইজৰে আছে বাৰু টাববিলাক। গতিকে লগতে আপডেটটো দি দিলোঁ আপোনালোকক, ফলৰ গছ দেখাইছোঁ যদি মাজতে। আৰু এইজোপা হৈছে আপোনালোকৰ ধুনীয়াকৈ যে ফুলি আছে দেখিছে, কিমান ধুনীয়া লাগিছে। এইজোপা হৈছে টিকমা। টিকমাৰ বিভিন্ন কালাৰ থাকে, আপোনালোকে বেলেগ বেলেগ কালাৰো বাছি নিব পাৰে বাৰু, কিন্তু ইয়াতে বৰ্তমান অৰেঞ্জ কালাৰটো আছে, গতিকে দেখাই দিলোঁ। আৰু নিয়ৰমালতী বুলি ফুল এটাও আছে, মানে ফ্লেম ভাইন বুলি কয়। সেই ফুলটো মানে ইয়াতে পাব, বহুত ধুনীয়া ফুলে। লতা হয় কিন্তু দেই, এইটো লতা নহয়, এইটো গছৰ নিচিনা হয়। গতিকে যি কিনে আপোনালোকে কিনিব, কিন্তু দেখিবলৈ একেই, মানে এনেকুৱা ধৰণৰ দেখিবলৈ। আৰু আপোনালোকে যিহেতুকে ফুল চাই ভাল পায়, গতিকে মই ফুলৰ পৰা দেখিলোঁ, লগতে দেখাই দিছোঁ। এইজোপা হৈছে হিবিস্কাছ ফুল, মানে জবা ফুল হয়। দেখাই দিছোঁ আপোনালোকক, কিন্তু কালাৰটো চাওক না, কেনেকুৱা ধুনীয়া কালাৰ মানে দেখিবলৈ। ব্ৰাউন কালাৰ হৈ গৈছে, আচৰিত কিন্তু দেই। লৈ যাওঁ নে কি জানো, নিজে সেনেকুৱা লাগি গৈছে মানে। গতিকে কিনিব ইচ্ছা কৰিলে কিনি ল'ব। আৰু এটা কথা কৈ দিছোঁ, মই যিহেতুকে আজি 5-6 বছৰমান হ'ল মানে ফুলৰ লগত লাগি থকা। গতিকে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আপোনালোকে যদি নাৰ্চাৰীত ফুলপাহ ফুলি থকা দেখে নহয়, আৰু মানে যদি মন পচন্দৰ হয়, লৈ গুচি যাব, নতুবা নাপাব আৰু ফুলপাহ। মানে জামুৰি গুচি যাব বা কাষ্টমাৰে লৈ গুচি যাব। গতিকে ইচ্ছা কৰিলে লৈ গুচি যাব। মানে মই বহুতবাৰ ফচিছোঁ, গতিকে এনেকুৱা ভুল নকৰিব আপোনালোকে দেই। এইখিনিতে মানে মই ফুল এজোপা দেখিলোঁ, মানে বহুত ধুনীয়া ফুলি আছে, কিন্তু সৰু সৰু ফুলিছে।
আপোনালোকে যদি নামটো জানে জনা দিবচোন, মানে ইমান ধুনীয়া ফুলিছে, নামটো নাজানো। আৰু তলতে যে দেখিছে আপোনালোকে বল বল হৈ আছে, এইখিনি হৈছে আপোনালোকৰ মিনি কামিনী কাঞ্চন। কিনিব আপোনালোকে, ধুনীয়াকৈ ৰুই ল'ব। আৰু এইজোপা যথেষ্ট ভাল লাগিছে কাৰণে দেখাই দিলোঁ দেই আপোনালোকক। আৰু এতিয়া বোলক আৰু দুজোপামান দেখাওঁ আপোনালোকক। আৰু মানে যিহেতুকে আন্ধাৰ হৈ আহিছে, গতিকে বেছি দেখা নাথাকোঁ দেই। এইজোপা চাওক বগা ৰঙৰ ইকজোৰা হয়, লগতে দেখাই দিলোঁ। এইজোপা হৈছে আপোনালোকৰ কমলা ৰঙৰ ইকজোৰা। আৰু এইখিনি কি বাৰু জানে না আপোনালোকে, বগা বগা ইমান ধুনীয়াকৈ ফুলিছে, এইখিনি হৈছে ইউফোবিয়া বগা ৰঙৰ। আৰু ভিডিঅ'টোৰ একেবাৰে শেষত আপোনালোকক দেখা দিছোঁ, এইজোপা হৈছে এডেনিয়াম। একদম কিমান ধুনীয়া দেখিছে নাই, এইজোপাক ডেজাৰ্ট ৰ'জ বুলি কয়, আপোনালোকে কিনিব পাৰে। আৰু যথেষ্ট ধুনীয়া ফুলে গৰমত, কিন্তু ৰ'দত ৰাখিব লাগিব, ৰ'দত ৰাখিলে যথেষ্ট ধুনীয়া ফুলে। গতিকে এইজোপা দি আপোনালোকক ভিডিঅ'টো শেষ কৰি দিছোঁ, শেষত দেখাই দিলোঁ আৰু এইজোপাকে। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি এনেধৰণৰ ভিডিঅ' মোৰ চাই থাকিব বিচাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে মোৰ চেনেলটো। গতিকে আজিলৈ মানে ধন্যবাদ। আৰু আমি যিহেতুকে গছ ভাল পাওঁ, গতিকে এজোপা বিশেষ গছ দেখা দিছোঁ। আৰু এইজোপাৰ নাম হৈছে মণিচাল। আৰু মণিচালৰ যিটো গুটি হয়, সেই গুটিৰ পৰা মানে আপোনালোকে চাবোনৰ চাৰ্ফৰ নিচিনা বস্তু এটা বনাব পাৰে। তাৰপৰা আপোনালোকে গা ধুব পাৰে, কাপোৰ ধুব পাৰে, চুলি ধুব পাৰে। গতিকে আপোনালোকে শুনিছে চাগে গানে চানে, মণিচালৰ কথাটো উল্লেখ আছে। গতিকে দেখাই দিলোঁ গছজোপা, এইজোপা হৈছে মণিচালৰ গছ। আৰু মানে গছজোপা ডাঙৰ গছ হয় দেই, আপোনালোকে নিলে ভালকৈ ৰুব।